জানে সকলোৱে কংস মহাৰাজে পঠাইছে মোক কৃষ্ণ বধ কৰিবৰ বাবে। আজি যদি কৃষ্ণক যদি বধ কৰিব পাৰোঁ, কংসৰাজে মোক অৰ্ধ ৰাজ্য কৰিব প্ৰদান। কি উপায় দিওঁ কৃষ্ণক মই বধ কৰিম? পাইছো পাই এজনী সুন্দৰ ৰূপৱতী নাৰীৰ দেখে কৃষ্ণক মই বধ কৰিম। যাওঁ যাওঁ মই নকৰোঁ পলম।
ঘৰত কোন আছে? বোলো ঘৰত কোন আছে? ৰাণী আই আছেনে? হয়। যোৱা কোৱাগৈ ৰাণী আইক মই আহিছোঁ বুলি। মই আহিছোঁ বুলি কোৱাগৈ। অঁ। যোৱা। বাহিৰত মই আহিছে এখেত মই আপোনাক চিনি পোৱা নাই। মই সৌ মথুৰাৰ পৰা আহিছোঁ। শুনিছোঁ বোলে আপোনাৰ এটি কেঁচুৱা জন্ম হৈছে। হয়, তাকে চাই যাওঁ বুলি আহিছোঁ। আমাৰ কানাইক চাবলৈ আহিলে? হয়। আমাৰ কানাই ইয়াতে শুই আছে। আপুনি অকণমান বহক, মই ভিতৰৰ পৰা আহিছোঁ। হ'ব ৰাণী আই। Nãy chàng
এইজনী দেখোন ৰূপহী এইটো দেখোন ৰামধনী ৰূপহী ৰূপহী ৰামধনী ৰামধনী কানাই এইটো হ'ল দনাৰাই কানাই ভিক পান খুৱাই মাৰিব খুজিছিল কিন্তু কি হ'ব নিজেই নিধন হ'ব বল এতিয়া এটা কাম কৰ ইয়াক নৈ ঘাটলৈ নি সৎকাৰৰ ব্যৱস্থা কৰ